আজি 200 বিঘা মাটিৰ বেষ্টিজ সৰ্ববৃহৎ কীৰ্তন। এক জটিল ৰোগত আক্ৰান্ত হৈ থকা অসমৰ বিখ্যাত অভিনেতা কিশোৰ দাসৰ কথাটো সকলো গমে পায় আৰু তেওঁ এতিয়া কেনেদৰে সময় অতিবাহিত কৰিছে আহকচোন চাওঁ। আজি 200 বিঘা মাটিৰ বেষ্টিজ সৰ্ববৃহৎ কীৰ্তন ঘৰ, মঠ, কৃষ্ণধাম, গুৰুধাম, গোলকধাম, বৈকুণ্ঠ ধাম, স্বৰ্ণামৃত পথ, পদচিহ্ন মঠ, আধ্যাত্মিক স্কুল কলেজ আদিৰে পৰিপূৰ্ণ চলে চকুৰোৱা এক অদ্বিতীয় মনোৰম আশ্ৰমত পৰিণত কৰিছে। তালৈ দেশ বিদেশৰ সীমা চেৰে অসংখ্য ভক্তিবান ৰাইজৰ আগমন ঘটিব লাগিছে। পৰম গুৰু শ্ৰীকৃষ্ণ প্ৰভুৱে তেৰাৰ কেইবা যুগত ভকতত ঈশ্বৰৰ প্ৰতি একনিষ্ঠ হৈ সকলোৰে মংগলৰ বাবে লোকহিতাৰ্থ কৰ্ম কৰাৰ নিৰ্দেশ দিছে। আৰু শেষত সকলোকে অনুৰোধ কৰিছোঁ যে অভিনেতা কিশোৰ দাস সোনকালে সুস্থ হ'বৰ বাবে নেদেখাজনৰ ওচৰত যিমান পাৰে সিমান প্ৰাৰ্থনা কৰক। আৰু ময়ো মোৰ চেনেলটোৰ তৰফৰ পৰা প্ৰাৰ্থনা কৰিছোঁ যাতে তেওঁ সোনকালে সুস্থ হৈ অভিনয় জগতলৈ পুনৰ ঘূৰি আহে।